Hello everyone, আশা ৰাখিছো আপোনালোক কুশলে আছে। আজি আপোনালোকলৈ লৈ আহিছো satin ribbonৰে বনোৱা ফুলৰ এটা ভিডিও। আশা ৰাখিছো ভিডিওটি চাই আপোনালোকে নিশ্চয় ভাল পাব। আহক তেনেহলে আজিৰ এই ভিডিওটো আৰম্ভ কৰো। এই ফুলপাহ দেখিছে, এই পাহ মই আগতেই বনাই থৈছো আৰু ফুল বনাবলৈ আমাক এইখিনি বস্তুৱে লাগিব। এনেকুৱা এটা ৰিবনৰ ৰিল লৈছো, দেখিছে মই আঙুলিত লৈ দেখুৱাই দিছো। তৰ্জনী আঙুলিটোৰে এক আঙুল সমানে কাটি লৈছো ৰিবনৰ টুকুৰা কেইটা। এতিয়া এটা লাইটাৰৰ সহায়ত এনেদৰে পুৰি লৈছো যাতে সুতাখিনি ওলাই আহিব নোৱাৰে। আৰু আটাইখিনি এনেকৈ পুৰা হৈ গল, একেটা জোখতে কাটিও ললো। আৰু তাৰ পাছত এতিয়া এটা বেজি গুলি লৈছো আৰু ৰিবনৰ টুকুৰা এটা লৈছো আৰু মাজতে ফোল্ড কৰি দিছো। ফোল্ড কৰাৰ পাছত এটা চুকৰ পৰা এনেদৰে সিলাই কৰি দিছো। এটা চুকৰ পৰা আনটো চুকলৈ বেকাকৈ এনেদৰে বেজিটো সুমুৱাই দিছো। প্ৰথমৰ টুকুৰাটো হৈ গল আৰু এতিয়া দ্বিতীয় টুকুৰাটো একে ধৰণে সুমুৱাই দিছো। ইয়াত মই এপাহ ফুল বনাবৰ বাবে 5টা টুকুৰা লম আৰু এটা কথা মন কৰিব, যিটো সাইডে ফোল্ড কৰিছো মানে তলৰ যিটো সাইড মুখখন খোলা থাকে সেই মুখ খোলা সাইডটো তলফালে ৰাখিছো। আৰু এয়া 3টা টুকুৰা সুমুৱাৰ পাছত আন এটা সুমুৱাই দিছো। আপোনালোকে কেটা সাইজত satin কাপোৰ কাটিও এনেদৰে ফুল বনাব পাৰে, কিন্তু আসলতে কাপোৰতকৈ ৰিবন ললে বেছি সহজ হয়। আৰু এয়া 5টা টুকুৰা ভৰোৱা হৈ গল। এতিয়া আটাইকেইটা টুকুৰা সমান কৰি লৈছো আৰু একেটা সাইজতে যাতে একেটা সাইডে থাকে হেতু চাই মই এনেদৰে টুকুৰা কেইটা চপাই দিলো। যিমান পাৰি টানিব লাগিব যাতে ঢিলা নহয় ফুলপাহ। আৰু টানি আনি যত মই দুটা সাইড লক কৰিছো তাতে এটা মই এনেকৈ সিলাই কৰি দিছো। আৰু এতিয়া দেখিবলৈ অকনমান ভাল লগাবলৈ মই ফ্লাৱাৰ ষ্টেমিনখিনি লগাই দিম। মাজতে ফোল্ড কৰি লৈছো, তাৰ পাছত এনেকৈ বেজিটো সুমুৱাই দিছো যাতে যত ফোল্ড কৰিছো সেই ফোল্ড হোৱা ঠাইকনত সুতাৰে ধৰি ৰাখিব পাৰে। আৰু তাৰ পাছত ফুলপাহত এনেকৈ সুতা অলপমান মেৰিয়াই দিছো। খুব টানকৈ সুতাৰ পাকটো দিয়া নাই কিয়নো তলত এডাল তাঁৰ লগাবলৈ আছে। ফুলপাহৰ তলফালে দুটা পাক দিয়াৰ পাছত সুতাৰে এতিয়া ইয়াত মই তাঁৰডাল সুমুৱাই দিছো। বৰ বেছি ওপৰলৈকো দিব নালাগে যাতে তাঁৰডাল ওপৰলৈ ওলাই নাযায়, সেইটো লক্ষ্য কৰি তাঁৰডাল ভৰাব লাগে। তাৰ পাছত সুতাৰে এনেদৰে টাইটকৈ গাঁঠি বান্ধি দিছো। যিমান পাৰি টানকৈ গাঁঠি দিব লাগে যাতে তাঁৰডাল আকৌ ওলাই আহিব নোৱাৰে। আৰু এডাল প্ৰায় হৈছে, কিন্তু যেতিয়ালৈকে গ্ৰীণ টেপটো তাঁৰডালত লগাই নিদিও তেতিয়ালৈকে ফুলপাহ সম্পূৰ্ণ হৈ নুঠে। আৰু এতিয়া ওপৰ ফালৰ পৰা লাহেকৈ গ্ৰীণ টেপটো এনেকৈ নুৰিয়াই লৈ আহি আছো তললৈ। তাঁৰ আপোনালোকে যিকোনো তাঁৰে ব্যৱহাৰ কৰিব পাৰে, কিন্তু মাত্ৰ থিকনেছটো একেবাৰে কম হ'ব লাগে। আচলতে বেছি শকত হলৈ দেখিবলৈও বেয়া লাগিব যিহেতু ফুলপাহ বৰ বেছি ডাঙৰ নহয়। আৰু এয়া গ্ৰীণ টেপটো লগোৱা সম্পূৰ্ণ হৈ গল। আৰু এপাহ মই আপোনালোকক বনাই দেখুৱাই দিম যাতে আপোনালোকে ভালদৰে বুজি পাব পাৰে কেনেকৈ মই ফুলপাহ বনালো। এয়া চাওক দুইপাহ একেই হৈছে। আৰু এতিয়া মই আকৌ 5টা টুকুৰা এনেকৈ ভৰাই ললো সুতাডালত। প্ৰথমতে যিদৰে টুকুৰা কেইটা সুমুৱাৰ পাছত এনেকৈ মেলি ফুলপাহৰ দৰে আকাৰ দি লৈছিলো তেনেকৈ দি ললো। আৰু এতিয়া ইয়াত ফ্লাৱাৰ ষ্টেমেনখিনি ভৰাই দিছো। তাৰ পাছত সুতাৰে আকৌ এটা গাঁঠি দি দিম তলত। আপোনালোকে এই আটাইবোৰ সামগ্ৰী ক্ৰাফট মেটেৰিয়েল যিবোৰ দোকানত পায় সেই দোকানবোৰতে পাই যাব। আৰু এপাহো সম্পূৰ্ণ হৈ গল। যিমান পাৰো নতুন নতুন ক্ৰাফট আইডিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰো। আপোনালোকে আজিৰ এই ভিডিওটি চাই নিশ্চয় ভাল পালে বুলি আশা ৰাখিছো। আৰু লগতে ফুলকেইপাহ কেনেকুৱা দেখিছে নিশ্চয় কমেন্ট কৰি জনাব। আজিৰ এই ভিডিওটি চাই যদি ভাল পায় নিশ্চয় মই আগলৈও এনেকুৱা সহজতে ঘৰতে ফুল বনাব পৰা ভিডিও লৈ আহিম। যদি ভাল পালে কমেন্ট কৰি জনাব, লগতে ভিডিওটো ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ আহিম আন এটি নতুন ভিডিওৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।